নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে জুস্মি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰিলোঁ। পাহাৰ আৰু দুইফালে থকা সেউজীয়াবোৰৰ মাজে মাজে ময়ো সেউজীয়াজনী হৈ গৈ আছোঁ এখন বিশেষ ঠাইলৈ বুলি। মালতী আইথান, একেবাৰে এখন সৰু আইথান। নামটো শুনিছেনে বাৰু মালতী আইথানৰ? হয়তো এই থানভাগৰ কথা সকলোৱে নাজানে। ময়ো আজি প্ৰথমবাৰৰ বাবে এই আইথান ভাগলৈ আহিছোঁ। এই থানভাগ লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সূৰ্যপুৰ নামৰ ঠাইখনত অৱস্থিত। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰেই কাষতে লাগি আছে। এই থানভাগ 2008 চনত স্থাপন কৰিছিল। এই থানভাগলৈ যি মনৰ আশা উদ্দেশ্যলৈ যায় সেয়া পূৰণ কৰে। এই থানভাগ সপ্তাহটোৰ মাত্ৰ বৃহস্পতিবাৰৰ দিনটোতহে থানভাগ খোলা থাকে। এই থানভাগৰ কামসমূহ ৰাতিপুৱা 9:30 মান বজাৰ পৰা আৰম্ভ কৰে আৰু আবেলি 4-5 মান বজাতহে শেষ হয়। শুনামতে তাৰে কোনো এগৰাকী আয়ে এই থানভাগ সপোনত পাইছিল। ইয়াৰে যিকেইগৰাকী আয়ে নাম ডাকে সেই আইকেইগৰাকীয়ে নাম ডাকি থাকোঁতেনে নাম ডকাৰ শেষ মুহূৰ্তত তেওঁলোকৰ শৰীৰত আই জাগৃত হৈ পৰে আৰু তেওঁলোক ঢলি পৰে। তেনে সময়তে সকলোৱে তেওঁলোকৰ ওচৰত চোৱা চিতা কৰা কামবিলাক সম্পন্ন কৰে। মাজতে মোৰো অকণমানিজনী গাটো অলপ বেয়া হৈছিল, তাইৰ গাত শৰীৰত এলাৰ্জি হৈছিল আৰু ময়ো তেতিয়াই তেওঁলোকলৈ বুলি এখনি শৰাই আগবঢ়াইছিলোঁ আৰু আজি সেই শৰাইভাগ দিবলৈ বুলি আহিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।